মানে সাংঘাতিক চৰ্চা বিয়াখনক লৈ বিয়াখন সৰুৱে আছিলে ধুমধামটো মানুহে বেছিকে কৰিলে তো এইটো কি এটা ড্ৰিম আছিলে নে সাডেন প্ল্যান হল মানে নহয় ইট ওয়াজ আ ড্ৰিম ডেফিনেটলি ফেৰি টেল ৱেডিং আছিলে আৰু মোৰ ডেটাৰ যেতিয়া হাৰ্ট ষ্ট্ৰোক হৈছে ফাৰ্ষ্ট তেতিয়া মই ডিসাইড কৰিছো যে মই বিয়াখন অকনমান দূৰত পাতিম আৰু নিজে পাতিম মানে মই ইনভলভ কৰিব বিচাৰা নাছিলো তেখেতক কাৰণ বহুত বেছি মোৰ দেউতা বহুত ওচিডি থকা মানুহ তাৰমানে খুব লাগে বস্তুবোৰ এইটো কৰিব লাগে হিটো কৰিব লাগে অলপ বেছি পেনিক কৰে সেইটো কাৰণে দূৰৰ আৰু তাৰ্কিকৰ বহুত ইচ্ছা আছিলে ডেস্টিনেশন ৱেডিং কৰা তাৰ বিৰাট হেঁপাহ আছিলে যেহেতু ই ৱেডিং ফটোগ্ৰাফাৰ হয় আৰু উদয়পুৰ তাৰ মন আছিলে সো আমি দুটাই মিলি পেলে যোৱা 3 বছৰৰ পৰা আমি ইনভেস্ট কৰি আছিলো আৰু মানে সেভ কৰি আছিলো আৰু ৱেডিং খনৰ কাৰণে মোৰ বিৰাট ইচ্ছা আছে এটো কথাটো ময়ো সুধিব বিচাৰো বহুতৰে চৰ্চা হৈছে আমিও ভাবো মানে কি ইমান টকা মানে বহুত দিন মানে ইনভেস্ট মানে হেৰি জমা কৰা হৈছে বস্তুটো বহুত মানে বহুত টাইমৰ পৰা তো বহুত হৈছে যে ইমান টকা কিন্তু হেয়াৰ ব্যাক অফ দা মাইন্ড ইটো চাব লাগে যে দে ক্যান বি আ সোর্স সব বস্তু এটা সোর্স থাকে যদি ভালকে আৰু তাৰ্কি কিবোৰ ক্ষেত্ৰত খুব ভাল হি ইজ ভেৰি গুড হি বহুত ভালকে সেভ কৰিব জানে আৰু মানে গুটেবোৰ হি ইজ আ ভেৰি গুড প্ল্যানড পারসন সো আমি দুটাই মিলি পেলে দুটাই মিলি বিলনে উদয়পুৰত কৰা হল আৰু তাৰ পিছত গুৱাহাটীত ৰিসেপশন তেতিয়াও মানুহে বহুত উদয়পুৰতো এটো খুব ভাইৰেল হৈ আছিল ওয়াইনৰ হেই শটটো তাতো বহুত আগৰ পডকাষ্ট কিটাত মই ইমান বেছি এক্সপ্লেনেশন নিদিলো যেহেতু পার্সোনাল আসলে বস্তুটো প্রাইভেট হয় মই এটো এক্সপ্লেনেশন কিয় দিম কারণ পার্সোনাল ইচ্ছা হয় মানুহে নিজৰ ব্যক্তিগত জীৱনত যি মন যায় তাকে কৰিব পাৰে তাৰে কোনো প্ৰশ্ন উঠোৱা বা আনসাৰ দিয়াৰ কোনো জৰুৰী নাই কিন্তু এই চ্যাম্পিয়ন সেক্টৰটো মই আজি ইয়াতে কৈ দিছো সো এটা নরমাল ইনফরমেশন আৰু এটো বহুত দিন হৈ গল কবও দৰকাৰ মই আগতেও কওনকে নকলো কিন্তু এটা কৈ দিছো যে আপুনি যি কোনো হোটেলত যাও হোটেল মানে এজেন্ট 3 ষ্টাৰ বা 4 ষ্টাৰ আমাৰ ইয়াতে যদি তাজত যায় বা আপুনি ৰেডিশনত যায় ইয়াতে হেগিখন অলপ ফেমাস মানে ডাঙৰ হোটেল নি গলে মানে এটা ওয়েলকাম ড্ৰিংক দিয়ে যদি নোটিস কৰিছা কিবা ফ্ৰুট জুস দিয়ে কিবা ফ্ৰুট চ্যাম্পিয়ন দিয়ে বা কিবা এটা হলো দিয়ে অফাৰ কৰে হেখন আসলে রাফলস আৰু আমি গৈছিলো আমাৰ বিয়া পাতিবলে তাতে আৰু হিহঁতৰ এটা পৰম্পৰা আছে এখন হিহঁতৰ নিজৰ তৰৱাল টাইপ এখন আছে আৰু হেতু হল ফ্ৰুট চ্যাম্পিয়ন যোনটো মোৰ গুটে মানুহখিনিয়ে খাইছে সবে খাইছে দ্যাট ইজ আ ফ্ৰুট চ্যাম্পিয়ন যোনটো হোটেলৰ পৰম্পৰা আছে তাৰে যোনজন ম্যানেজাৰ হেজননো কিবা একদম তৰৱাল চল লৈ থাকে সো তেওঁ হেতু এটা ষ্টৰী আছে হিহঁতৰ নিজৰ এটা ষ্টৰী আছে হেখনে মাৰি পেলে টোস্ট কৰে আৰু ব্ৰাইডাৰ গ্ৰুমক দিয়ে আৰু সবকে সার্ভ কৰে that was a food champion and it was a welcome drink by Ruffles not by us হেতু সময়ত যে মুগা কাপোৰ যে পিনি আছিল হেতু কোনো এপ্ৰিশিয়েট নকৰিলে মোৰ যে গুটে দৰা বাহিনীয়ে মুগা কাপোৰ পিনি আছিল কোনো এপ্ৰিশিয়েট নকৰিলে ঢুল তিনিটা যে মই বুগি আপৰা যে লৈ গলো উদয়পুৰলে ফ্লাইটত হেতু কোনো এপ্ৰিশিয়েট নকৰিলে তাত যে আমি বিহু গালো বিহু মাৰিলো তাত যে উদয়পুৰ ষ্টাফে যে অসমীয়া বিহু এখন সেলিব্ৰেট কৰিলে নাৰিকলৰ লাৰু বনালে মাছত কি ভাপত দিয়া মাছ বনালে প্ৰসাদ বনালে তাতে আমাৰ অসমীয়া শংকৰী নিয়মত মোৰ বিয়া হৈছে তাৰে প্ৰসাদ বনাইছে হেখিনি বস্তু কোনো ৰিয়েলাইজ নকৰিলে কোনো এপ্ৰিশিয়েট নকৰিলে মোৰ জুৰুন হল সাদৰ মেখলা পিনিলো কোনো একো নকলে কিন্তু হালদিখনত problem আৰু মনীষ মনহত্ৰাৰ গ্ৰাউণ্ডত বা লেহেংগাটোত প্ৰবলেম কিন্তু বিয়াখন মই হে মোৰ বগা কাপোৰযোৰ পিনিয়ে কৰিছো মোৰ জুৰুন মোৰ পাটৰ কাপোৰত হৈছে হেটোই আৰু এটা তোমাৰ ফানি লাগে না নালাগে এটা চ্যাম্পিয়ন তো কেনেকুৱাকে প্ৰজেক্ট হৈছিলে কিন্তু চ্যাম্পিয়ন নাছিলে একচুয়ালি কেনেকুৱা আছিল সো এটা তো হাহি কা ওপৰত উঠিছে মোৰ ওপৰত উঠা নাই যোন কিজনে কৈছিলে বা যোনজন এজন মানুহে যে খুব বেছি চ্যাম্পিয়ন ওয়াইন খাইছে দ্যাট ওয়াজ নট ওয়াইন সৰি দ্যাট ওয়াজ নট ওয়াইন যদি নেজানে বস্তুটো লগত বহুত মানুহ গৈছিলে গুৱাহাটীৰ মানুহ গৈছে তেওঁলোকক এবাৰ ফোন কল বা মুকো যদি ফোন কৰি খুদাত না মই তেতিয়া কৈ দিলেতেন যে মানে তামাশাটো মোৰ নবনে তা মানে মজাকটো আপোনালোকৰে বনিব মোৰ যদি মিস গাইড হৈ পলে মিস ইনফৰমেশন লৈ পলে যদি আপুনি টিআৰপি কাৰণে বা কিবাটা নিউজ সেনসেশন কৰিবলৈ যদি তো কাম কৰিছে তেন্তে ভুল কাম কৰিছে হাৰ্ট কৰে কিছুমান পইণ্টত মানুহক আঘাত দিব পাৰে মানুহৰ সেন্টিমেন্টস মানুহৰ ইমোশন থাকে এটা মোৰ ভাল দিন হেতু মোৰ জীৱনৰ আটাইতকৈ ভাল দিন যোনটো মই বহুত ভালকে মেমোৰেবল কৰিব চেষ্টা কৰিছিলো নিজৰ বহুত কষ্টৰ পইচাৰে সো আমাৰ দুটাৰে সো হেখিনি বস্তু বেয়া কৰাটো বেয়া লাগে আৰু হিমানে আৰু নজনাকে
সব হৈছে এইখিনি ট্ৰেডিশন পুৰা কৰা হৈছিল অসমীয়া ট্ৰেডিশন ভকত গৈছে মোৰ বিধি পাঠ হৈছে কীৰ্তন পঢ়িছে তেওঁলোকে মোৰ দেউতাই মোৰ সম্প্ৰদান দিছে ধুনীয়াকে শংকৰী নিয়মত হৈছে